ফোন কৰিছে ফোন মই ফোন কৰি আছো ফোন আহক কি আপুনি ইয়াত কি কৰি আছিলে কিয় অথনি মই বিচাৰি ফুৰিছিলোঁ মোৰ দুষ্টি আহিছিল আপোনাক চিনাকি কৰি দিব পাৰিলোহেঁতেন আপোনাৰ ভাগ্যতে নাই অ' চা কোন দুষ্টি তোৰ সেই মোৰ লগত দুষ্টি কেনেকুৱা চোকা ক্লাছ ৱাইনত পঢ়ে ৱাইনত এই এডাল কি দেখাইছে ক্লাছ ৱাইন 9 অ' সেইটোত পঢ়ে ই কেনেকুৱা চোকা চাইকে পোৱাবই নে মোতকেও তই চোকা মোক এটা সোধো অংক এটা সোধো সোধক সময় আগতে সোধক আচ্ছা আলুৰ দাম যদি 40 টকা হয় শুনিবি 1 কেজি আলুৰ দাম যদি 40 টকা হয় 1 পোৱা আলুৰ দাম কিমান হ'ব বাৰু ক 1 কেজি দাম 40 এপোৱা দাম কিমান এপোৱা দাম ঐ চা আলুটো আপেল কৰি দিয়কচোন তেতিয়াহে পাৰিম চাগে হ'ব এতিয়া 1 কেজি আপেলৰ দামটো এতিয়া 200 টকা হ'ব 200 টকা হয় এপোৱা আপেলৰ দাম কিমান 1 কেজি আপেলৰ দাম 200 টকা এপোৱা দাম কিমান ক পটককে ক আলুটোৱে ঠিক আছে আলুটোৱে সোধা আলুটোতে ক 1 কেজি আলুৰ দাম যদি 40 টকা হয় এপোৱা আলুৰ দাম কিমান পটকা ক এইফালে 40 আলু এপোৱা দাম কিমান এপোৱা দাম কিমান ঐ চা আপেল আলুত অংকটো নোলাই পিঁয়াজ কৰি দিব নেকি বাৰু মোৰ চুবাই আছ তই ভাত বনাবি নে অংক কৰিবি আপেল আলু নাজানো